নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ দুলীয়াজান। খুব এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব গৈ আছে। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে সুন্দৰভাৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বন্ধু বান্ধৱীসকল, এতিয়া আমি পাই গ'লোঁ কাজিৰঙা আৰু কাজিৰঙা এই তেল ডিপুটোতেই এতিয়া আমি খানা পিনা বনাই লওঁ। খানা পিনা বনাই আছে, এয়া আমাৰ চন্দন ছাৰে খানা বনাই আছে। খানা পিনা বনাই ইয়াৰ পৰা আমি চিধা যাম ডিব্ৰুগড়। এই ভিডিঅ'টো চাই থাকিব দেই বন্ধুসকল। এতিয়া বাজিল 1:30 আৰু আমিও পাই গ'লোঁ দেৰগাঁও। তামাম বৰষুণ দি আছে কিন্তু। পোহৰো হৈ গ'ল, আমিও ডিব্ৰুগড় পাওঁ হৈছোঁ বন্ধুসকল। আমাৰ ডিব্ৰুগড়ত অলপ মাল খালী হ'ব। ডিব্ৰুগড়ত মাল খালী কৰি পুনৰ যাম তিনিচুকীয়া। তিনিচুকীয়াৰ পৰা দুলীয়াজান। ডিব্ৰুগড়ৰ মাল খালী কৰি আমি ওলাইছোঁ। ৰাস্তাত হৈ আছে একাঠুমান পানী আৰু অলপ ট্ৰেফিক জাম লাগি আছে। লাহে লাহে গৈ আছোঁ তিনিচুকীয়া। তিনিচুকীয়াৰ পৰা দুলীয়াজান যাব। বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। তিনিচুকীয়াৰ মাল খালী কৰি ওলাওঁতে আমাৰ ৰাতিয়ে হৈ গ'ল আৰু গুগল মেপত চাই এটা শ্বৰ্টকাট উলিয়াই গাঁৱৰ ভিতৰে গৈ আছোঁ। ইয়াতে দেখিলোঁ পূৰা জুই জ্বলি আছে। কি বা জুই নাজানো, কিন্তু ভিডিঅ' কৰি ল'লোঁ। জনাসকলে জনাবচোন। এখেতসকলে ইয়াতে কৰি আছে পথ অৱৰোধ কাৰ্যসূচী আৰু চন্দনে দিলে লাঠি চাৰ্জ কৰি। অৱশেষত যেনিবা লাঠি চাৰ্জ কৰাৰ পিছতহে আমি কোনোমতে ওলাই আহিব পাৰিলোঁ। মন্দিৰ এটা দেখিলোঁ, হৰণটো বজাই প্ৰণাম কৰি আগবাঢ়ি গৈ থাকিলোঁ। বন্ধুসকল ফাইনেলি আমি পাই গ'লোঁ দুলীয়াজান। ইয়াতে আজি আমি থাকিম আৰু ফেনখন লগাই লওঁ ধুনীয়াকৈ। বহুত গৰম না, গৰমৰ কাৰণে ফেন নহ'লে থাকিব নোৱাৰি। কি কৰিব বন্ধুসকল, ড্ৰাইভাৰ লাইফ কষ্ট আছে, তথাপিও জীৱন জিন্দাবাদ। ফেনখন ধুনীয়াকৈ বান্ধি ল'লোঁ। আজিলৈ গুড নাইট। কালি ৰাতিপুৱা আকৌ লগ পাম। সুপ্ৰভাত বন্ধু বান্ধৱীসকল। ৰাতিপুৱা উঠি মুখ হাত ধুই চাহ বাগানৰ মাজে মাজে আমাৰ গাড়ীৰ য'ত মাল খালী হ'ব তালৈকে গৈ আছোঁ। সুন্দৰ এটা পৰিৱেশ, দুফালে চাহ বাগান। মাজে মাজে গৈ আছোঁ আৰু ছাইডলৈকে।
এতিয়া হ'ল ডাঙৰ কথা গাড়ীখন ফাঁচি গ'ল নহয় ইমান বোকা আছিল ৰাস্তাটোত গাড়ীখন মানে স্লিপ কৰি আছে চেকা ঘূৰি আছে উঠি নাহে কোনো মতে গাড়ীখন উঠাৰ দিয়ক আৰু বাপৰে বাপ কিবাকে গাড়ীখন উঠাই এতিয়া গৈ আছোঁ টিলিঙা মন্দিৰ পাই গ'লোঁ টিলিঙা মন্দিৰ য'তে চাই আপুনি টিলিঙাই দেখিব কেৱল টিলিঙা আৰু টিলিঙা য'তে চাই আপুনি চাৰিওফালে টিলিঙাই দেখিব আৰু মানুহবিলাকে এই সূতাবোৰত কিবা সূতা মেৰিয়াই আছে খোজবোৰত এটা লোকবিশ্বাস এই মন্দিৰত টিলিঙা আৰিলে নিজৰ মনৰ ইচ্ছা পূৰণ হয় বুলি সেইকাৰণে মানুহে ইয়াতে টিলিঙাই আৰিব আহে ভাল লাগে পৰিৱেশটো খুব সুন্দৰ পৰিৱেশ পৰা ওলাই দোকানত সোমালোঁ কিবা কিবি অলপমান বজাৰ কৰিলোঁ চাওকচোন গাড়ীখনৰ কাৰণে দেই হাৰু ল'ম সেই এটা এই ট্ৰিপটো কমপ্লিট এতিয়া আমি গুৱাহাটীলৈ যাত্ৰা কৰি আছোঁ গতিকে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই হেভ এ নাইচ ডে